GKwithNAYANSIR চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই সাধাৰণ জ্ঞানৰ ভিডিঅ'ৰ বিষয় হৈছে পৃথিৱীৰ এই 10টা আচৰিত কথা আপুনি জানেনে? আজি আমি আলোচনা কৰিম নম্বৰ 1, পৃথিৱীৰ আভ্যন্তৰীণ স্তৰসমূহ। ইহঁতৰ উষ্ণতা সূৰ্যৰ সৈতে তুলনা হয় জানো? নম্বৰ 2, কেৱল পৃথিৱীতহে জীৱন সম্ভৱ কিয়? আমি অকলশৰীয়া নেকি? নম্বৰ 3, পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট হয় জানো? নম্বৰ 4, পৃথিৱী কিয় সম্পূৰ্ণ গোলাকাৰ নহয়? আকাৰটোৰ কিবা বিশেষ নাম আছে নেকি? নম্বৰ 5, পৃথিৱীৰ চুম্বক ক্ষেত্ৰ সদায় একেধৰণে থাকেনে? নম্বৰ 6, ব্ৰজপাত। কিমানটা ব্ৰজপাতে প্ৰতিদিনে পৃথিৱীক আঘাত কৰে? আমাৰ গ্ৰহটো গোটেই জ্ঞাত মহাকাশৰ ভিতৰতে একক আৰু অনন্য। ই বহুতো আন্তঃনিৰ্ভৰশীল ব্যৱস্থাৰে ভৰা, যিয়ে একেলগে কাম কৰি আমি জনা জীৱনটোক বৰ্তাই ৰাখিছে। আমি উশাহ লোৱা বায়ুৰ পৰা আৰম্ভ কৰি আমি খোৱা পানীলৈকে পৃথিৱীৰ বায়ুমণ্ডল, জলমণ্ডল, ভূমণ্ডল, জৈৱমণ্ডল আদিয়ে আমি কোৱা পৰিৱেশটো সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইবাবে পৃথিৱীখন হ'ব পাৰিছে আমাৰ ঘৰ। পিঁয়াজ এটা তাৰ পেটুৰে কাটিলে যেনেকৈ বিভিন্ন স্তৰ দেখা যায়, তেনেকৈ পৃথিৱীখনো বিভিন্ন স্তৰত বিভক্ত। একেবাৰে ভিতৰৰ ফালৰ পৰা চাবলৈ গ'লে বগা আৰু হালধীয়া অংশই ইয়াৰ কেন্দ্ৰ বুজাইছে, যাক আমি অন্তঃকেন্দ্ৰ আৰু বহিঃকেন্দ্ৰ বুলি কওঁ। বহুতে তাক একেলগে এটা স্তৰৰ নাম দিয়ে। তাৰ ওপৰত গুৰুমণ্ডল বা মেণ্টেল আৰু একেবাৰে ওপৰত ভূত্বক বা ক্ৰাষ্ট অংশ অৱস্থিত। ক্ৰাষ্ট অংশৰ উষ্ণতা 5 ডিগ্ৰী চেলচিয়াছ, মেণ্টেলৰ উষ্ণতা 3700 ডিগ্ৰী চেলচিয়াছ, আউটাৰ ক'ৰৰ উষ্ণতা 4500 ডিগ্ৰী চেলচিয়াছ আৰু ইনাৰ ক'ৰৰ উষ্ণতা 5500 ডিগ্ৰী চেলচিয়াছ। এয়া সূৰ্য। আমাৰ এনে লাগে যে ইয়াৰ উষ্ণতাৰ লগত পৃথিৱীৰ উষ্ণতাই কোনো ধৰণৰ ফেৰ মাৰিব নোৱাৰে। আচৰিত নহয়নে? পৃথিৱীৰ কেন্দ্ৰ অংশ সূৰ্যৰ পৃষ্ঠতকৈ অধিক উষ্ণ। সূৰ্যৰ পৃষ্ঠভাগে প্ৰায় 5500 ডিগ্ৰী চেলচিয়াছ উষ্ণতা পোৱাৰ বিপৰীতে পৃথিৱীৰ কেন্দ্ৰ অংশ উষ্ণতা প্ৰায় 5500 পৰা 6000 ডিগ্ৰী চেলচিয়াছ হয়। পৃথিৱীৰ কেন্দ্ৰ সূৰ্যৰ পৃষ্ঠতকৈ অধিক উষ্ণ হ'লেও সূৰ্যৰ পৃষ্ঠৰ ওপৰত থকা যি বায়ুমণ্ডল, সেই বায়ুমণ্ডল যথেষ্ট পৰিমাণে উষ্ণ। আগবাঢ়িছোঁ দ্বিতীয় অংশলৈ। আমি বাৰু অকলশৰীয়া নেকি? কেৱল পৃথিৱীতহে জীৱন কিয় সম্ভৱ হৈছে? পৃথিৱীয়ে হৈছে জীৱনক সমৰ্থন কৰা একমাত্ৰ গ্ৰহ। বিশ্ব ব্ৰহ্মাণ্ডৰ বিশালতা স্বত্তেও এতিয়ালৈকে কোনো ধৰণৰ জীৱনক আশ্ৰয় দিয়া আন কোনো গ্ৰহ আৱিষ্কাৰ হোৱা নাই। সূৰ্যৰ পৰা দূৰত্ব, পানীৰ উপস্থিতি আৰু সুৰক্ষামূলক বায়ুমণ্ডলৰ অনন্য সংমিশ্ৰণে ইয়াক অবিশ্বাস্যভাৱে বিৰল আৰু বিশেষ স্থান কৰি তুলিছে। গল্ডিলক জোনত তৰল পানী পোৱা যায়। আমাৰ পৃথিৱী এই গল্ডিলক জোনতে আছে। আহিছোঁ তৃতীয় অংশলৈ। পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটো কি? মাউণ্ট এভাৰেষ্টৰ নাম নিশ্চয় আপোনাৰ মনলৈ আহিছে। দৰাচলতে মাউণ্ট এভাৰেষ্ট আটাইতকৈ ওখ শৃংগ বুলি একেষাৰতে ক'ব নোৱাৰি। পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটো পানীৰ তলতহে আছে। মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ ওপৰৰ আটাইতকৈ ওখ পৰ্বত হোৱাৰ বাবে বিখ্যাত। কিন্তু পানীৰ তলৰ ভেটিৰ পৰা সমগ্ৰ পৰ্বতটোৰ কথা বিবেচনা কৰিলে হাৱাইৰ মাউনা কেয়াই উচ্চ শৃংগৰ খিতাপ লয়। মাউনা কেয়াৰ উচ্চতা সাগৰৰ তলৰ পৰা প্ৰায় 10203 মিটাৰ। মাউণ্ট এভাৰেষ্ট 8888 মিটাৰ ওখ। আগবাঢ়িছোঁ চতুৰ্থ অংশলৈ। পৃথিৱীখন সম্পূৰ্ণৰূপে নিখুঁত গোলক হয়নে? ঘূৰি থকাৰ বাবে ই মাজ অংশত উফন্দা। ইয়াৰ ফলত পৃথিৱীখন স্কুইজ স্ফিয়াৰ বা অবলেট স্ফেৰইড হৈ পৰে। ছাৰ আইজাক নিউটনে প্ৰথম ঘোষণা কৰিছিল যে পৃথিৱীখন নিখুঁতভাৱে ঘূৰণীয়া নহয়, বৰঞ্চ তেওঁ ইয়াক এটা অবলেট স্ফেৰইড বুলি ক'লে, যিটো গোলক মেৰুৰ ফালে চেপেটা আৰু বিষুৱ ৰেখাত উফন্দা। এনেধৰণৰ তথ্য পাই থাকিবলৈ আপোনালোকে GKwithNAYANSIR ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৃথিৱীৰ চুম্বক ক্ষেত্ৰ সদায় একে থাকেনে? আগবাঢ়িছোঁ পঞ্চম অংশলৈ। পৃথিৱীৰ চুম্বক ক্ষেত্ৰ স্থিৰ আৰু স্থায়ী নহয়। ইয়াৰ অহৰহ পৰিৱৰ্তন ঘটি থাকে। আশ্চৰ্যজনক যদিও দীৰ্ঘ সময়ৰ অন্তত ইয়াৰ মেৰুত্বও বিপৰীত হৈ পৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰৰ বিপৰীতমুখিতা পৃথিৱীৰ ইতিহাসত বহুবাৰ সংঘটিত হৈছে। ভয় নাখাব, দীৰ্ঘ সময় বুলি ইয়াত লাখ বছৰ বুজোৱা হৈছে। অন্তিমবাৰ এনে সালসলনি প্ৰায় 780,000 বছৰ আগত ঘটিছিল। পৃথিৱীক ব্ৰজপাতে কিমান আঘাত দিয়ে বাৰু? দৈনিক ব্ৰজপাতৰ যিটো সংখ্যা, সি আশ্চৰ্যকৰ। পৃথিৱীত প্ৰতি মিনিটত হাজাৰ হাজাৰ বিজুলীৰ আঘাত হয়। বিজুলী এটা সাধাৰণ প্ৰাকৃতিক পৰিঘটনা আৰু অধ্যয়নৰ পৰা অনুমান কৰা গৈছে যে প্ৰতি মিনিটত প্ৰায় 6000 ব্ৰজপাতে পৃথিৱীক আঘাত কৰে। ইয়াৰ যোগেদি প্ৰমাণিত হয় যে প্ৰতিদিনে প্ৰায় 80 লাখ ব্ৰজপাতৰ পোহৰে পৃথিৱীক চমকিত কৰে।
এই একেটা চেনেলতে পৰৱৰ্তী ভিডিঅ'ত আমি আগবঢ়াম পৃথিৱীৰ নিজা প্ৰতিৰক্ষা ব্যৱস্থা আছে নেকি, সূৰ্যৰ ভয়ংকৰ বিকিৰণৰ পৰা কিদৰে পৃথিৱীয়ে নিজকে আত্মৰক্ষা কৰে, 8 নম্বৰত পৃথিৱীৰ বিশাল বায়ুমণ্ডল দৰাচলতে কিমান বিশাল, 9 নম্বৰত পৃথিৱীখন লাহে লাহে থমকিছে নেকি, 10 নম্বৰত পাতালপুৰীৰ পৃথিৱী, পাতালপুৰীৰ নদী আৰু জৈৱ বৈচিত্ৰ্য আচৰিত হ'লেও সঁচা। বোনাছ আলোচনা থাকিব পৃথিৱীৰ বয়স, পৃথিৱীৰ সৃষ্টি কেনেকৈ হ'ল, লগতে আমি আলোচনা কৰিম পৃথিৱীলৈ পদাৰ্থবোৰ কেনেকৈ ক'ৰ পৰা আহিল। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক GK with নয়ন ছাৰ। ধন্যবাদ।